নমস্কাৰ স্বাগতম মই আছামিজ চেনেললে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ভূগোল যোনখন পাঠ্যপুথি আছে ভূগোলৰ একেবাৰে লাষ্ট লেসনটো অসমৰ ভূগোল যোনখন আছে চতুৰ্থ অধ্যায় এই লেসনৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে এইখিনি আমি আলোচনা কৰিম আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই কৈ দি আছো তোমালোকৰ ইয়াৰ অনুশীলনীৰ কোৱেশ্চন আনসাৰ বহুতে দীঘল হয় So 35টা question আছে কৰপৰা একদম 35টা question আছে so এটা ভিডিঅত যদি মই গোটেইখিনি question কৰিব যাও বহুত দীঘল হৈ যাব হেকানে মই part 1 আৰু part 2 কে দিম part 1 ৰ এইটো ভিডিঅ হ'ব আৰু part 2 নেক্সট এটা ভিডিঅ হ'ব তো এইটো ভিডিঅ চাই তোমালোকে নেক্সট ভিডিঅটো চালে এই লেসনৰ সম্পূৰ্ণখিনি question answer পাই যাবা আৰু যোনবিলাক ইয়াৰ দীঘল প্ৰত্যেকটা কোৱেশ্চনে ক'ব গলে বহুত দীঘল একদম ৰচনাৰ নিচিনা হ'ব তেনেকা মই ৰচনাৰ নিচিনা কোৱেশ্চন আনসাৰখিনি লিখা নাই যিমান পাৰে ছুটিকে মেইন টপিকখিনি পইণ্ট আকৰত দিবলৈ চেষ্টা কৰিছো প্ৰত্যেকটা পইণ্ট তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু তোমালোকে সবে খুদি থাকা যে এনেকা শৰ্টকে লিখিলে ফুল মাৰ্কস পাম নে নাপাম আনসাৰ বিলাক ফুল মাৰ্কস পাই যাবা কিন্তু পইণ্ট মাৰ্কস অনুযায়ী পইণ্ট বিলাক লিখিবা ধৰা 1 মাৰ্কসৰ আহিলে এটা পইণ্ট লিখিলা 3 মাৰ্কসৰ আহিলে 6টা পইণ্ট লিখিলা বা 4টা পইণ্ট লিখিলা তেনেকা 5 মাৰ্কসৰ আহিলে 10টা পইণ্ট লিখিলা তেনেকা 1 মাৰ্কসৰ কাৰণে দুটা পইণ্ট লিখিলে যথেষ্ট হৈ যাব ঠিক আছে তো ইমান এটা কোৱেশ্চন একেবাৰে একদম ৰচনাকৃতিত নিলিখিলেও আমি মাৰ্কস উঠাব পাৰি যদি শুদ্ধ মেইন টপিকখিনি পইণ্টত আহি যায় পইণ্ট ওয়াইজ লিখো তেনেহলে ধুনীয়া মাৰ্কস উঠাব পাৰি তো হেতুলে তোমালোকে টেনচন নলবা তো বলা ভিডিঅটো ইমান দীঘল নকৰো ইয়াৰ অনুশীলনী কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো এক নম্বৰ প্ৰশ্ন আছে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখিব দিছে ইয়াত তিনটা প্ৰশ্ন আহিছে এটাৰ বিষয়ে লিখিব লাগিব মাটিৰ বিষয়ে পিছত লিখিব লাগিব জনসংখ্যাৰ বিষয়ে পিছত লিখিব লাগিব জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তিনটা তো এনেকা তোমালোকে এনেকা তিনটা লিখি দিবা আৰু তোমালোকে বহুতে মোক খুদি থাকা যে ক্লাস 10ৰ যোনবিলাক কোৱেশ্চন আনসাৰ দিছো দীঘল কোৱেশ্চন বিলাক মই সৰুকে ছুটিকে পইণ্টত দিছো হেনেকা হলে ফুল মাৰ্কস পাবা নে নোপোৱা নিশ্চয় পাবা যদি মেইন টপিক বিলাক ধৰা 5 মাৰ্কসৰ আহিছে তুমি 10টা পইণ্ট আৰামছে লিখিব পাৰা বা 3 মাৰ্কসৰ আহিলে তুমি 6টা পইণ্ট লিখিব পাৰা বা 3টা পইণ্ট লিখিব পাৰা পইণ্টত লিখিলে এটা বস্তু কিহৰ কাৰণে সুবিধা হয় মেইন টপিক বিলাক তোমাৰ পইণ্টত আহি যায় বহলাই লিখাৰ কোনো দৰকাৰ নাই মানে দেখাত সৰু হলেও ফুল মাৰ্কস ধুনিয়াকে পোৱা যায় আৰু বেছি তোমালোকৰ ইমানটো 10 মাৰ্কসৰ বা 8 মাৰ্কসৰ নাহে যে ইমান এটা পেৰাগ্ৰাফ বনাই এখন কিতাপ বনাব লাগিব তেনেকা কোনো দৰকাৰ নাই মেইন আনসাৰটোৰ মেইন টপিকখিনি মেইন বস্তুখিনি যদি তুমি পইণ্ট আকাৰত দিব পাৰা হেতুৱে হৈছে তোমাৰ পাৰফেক্ট আনসাৰ হ'ব হেকাৰণে তোমালোকে টেনচন নলবা এনেকে ছুটিকে মেইন পইণ্ট বিলাক দি পইণ্ট আকাৰত দিলে সৰুকে হলে তোমালোকে ফুল মাৰ্কস পাবা কাৰণ কোৱেশ্চন বিলাক চাবাচোন 2+3 বা 1+3 তেনেকা থাকে 4 মাৰ্কসৰ 4 মাৰ্কসৰ 6 মাৰ্কসৰ দুটা তিনটা কোৱেশ্চন মিলাই থাকে হেকাৰণে ইমান বহলকে ৰচনা লিখাৰ কোনো দৰকাৰ নাই এটা প্ৰশ্নৰ এনেকা পইণ্টত লিখিলে ধুনীয়া মাৰ্কস পাবা তে এক নম্বৰৰ প্ৰথম আছে অসমৰ মাটিকালিৰ বিষয় আছে যে মাটিকালি এক নম্বৰ পইণ্ট অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু এই ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় 2.4% আগৰি আছে জনসংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা 3,12,05,576 জন ইয়াৰ ভিতৰত পুৰুষ হৈছে তোমাৰ 159.39 লাখ আৰু মহিলা হৈছে 152.64 লাখ গ নম্বৰ আছে জনসংখ্যাৰ ঘনত্ব আছে 2011 চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গ মিটাৰত 398 জন এছৰ 2 নম্বৰ প্ৰশ্ন আছে অসমৰ শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা অসমৰ শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখিব দিছে ইয়াৰ উত্তৰ
1991 চনত অসমৰ শিক্ষিত হাৰ আছিল 52.89%। পিছত 2 নম্বৰ পইণ্ট লিখিব পাৰা 2001 চনত শিক্ষিত হাৰ বৃদ্ধি পাই 63.25% হয়। পিছৰ 2011 চনত শিক্ষিত হাৰ 72.19% লৈ বৃদ্ধি পায়। প্ৰতিটো দশকত অসমৰ শিক্ষিতৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। (1991 চনত পুৰুষৰ সাক্ষৰতা হাৰ 61.90% আৰু মহিলাৰ 43.0% আছিল। 2001 চনত পুৰুষ 71.28% আৰু মহিলা 54.61% হয়। লাষ্টত 2011 চনত পুৰুষ 77.85% আৰু মহিলা 66.27% হয়গৈ। এইখিনি লিখিলে হৈ গ'ল, বুজিলা? অকল তোমাৰ হেৰিবিলাক তথ্যবিলাক দিব দিছে না ইয়াৰ আনচাৰৰ, যে অসমৰ শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা। গোটেই 1991 চনৰ পৰা 2011 লৈকে দি দিয়া হৈছে। 3 নম্বৰ প্ৰশ্ন, 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে? ইয়াৰ উত্তৰ হ'ব প্ৰথম শ্ৰেণীৰ চহৰ মুঠ 7খন। মুঠ আছে 7খন। 1 নম্বৰ হৈছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ। দ্বিতীয় শ্ৰেণীৰ চহৰ হ'ল মুঠ 6খন আছে। ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা। 4 নম্বৰ প্ৰশ্ন, 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা। 1901 চনৰ পৰা একেবাৰে 2011 চনলৈকে অসমৰ জনসংখ্যাটো বৃদ্ধি কেনেকৈ পাইছে তাৰ বিষয়ে আলোচনা কৰিব দিছে। তো আনচাৰটো বহুত দীঘল হয়। অকল মেইন টপিক কেইটাৰ ওপৰতে মই পইণ্ট কেইটা বনাইছোঁ যাতে আনচাৰবিলাক বুজি পোৱাটো সুবিধা হয়, মনত ৰখাটো সুবিধা হয়, মাৰ্কছবিলাকো শুদ্ধকৈ পোৱা যায়। ইয়াৰ উত্তৰবিলাক হৈছে 1 নম্বৰ, জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি হয়। এইটো হৈ গ'ল 2 নম্বৰ। 1901 চনত অসমৰ জনসংখ্যা আছিল 89,680 জন। পিছৰ 1941 চনত জনসংখ্যা বৃদ্ধি পায় 64,94,790 জন হয়। এই সময়ছোৱাত জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পায়। পিছৰ 1901 চনৰ পৰা 1911 দশকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 16.99%। পিছৰ 1911 চনৰ পৰা 1921 দশকৰ বৃদ্ধিৰ হাৰ হয় 20.48%। আৰু 1921 চনৰ পৰা 1931 চনলৈকে 1931 চনৰ পৰা 41 আৰু 1981 চনৰ পৰা 91 দশকত বৃদ্ধি প্ৰায় একেই আছিল। স্বাধীনোত্তৰ কালত 1951 চনৰ পৰা 61 আৰু 1961 চনৰ পৰা 71 দশকৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। পৰৱৰ্তী দশকসমূহত জন্মৰ হাৰ হ্ৰাস পোৱাৰ বাবে জনসংখ্যা বৃদ্ধি ক্ৰমাৎ কমি আহে। চৰকাৰী সজাগতা আৰু প্ৰব্ৰজনৰ নিয়ন্ত্ৰণৰ ফলতো বৃদ্ধি হ্ৰাস পায়। 5 নম্বৰ প্ৰশ্ন, ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যা বিতৰণ পৰ্যালোচনা কৰা। ইয়াৰ উত্তৰটো দি দিছোঁ, মানচিত্ৰটো দিয়া নাই। ইয়াৰ উত্তৰটো হৈছে অসমৰ জনসংখ্যা বিতৰণ সকলো অঞ্চলত সমান নহয়। অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থাৰ অঞ্চলত জনবসতি ঘন হয়। প্ৰতিকূল ভূপ্ৰাকৃতিক অঞ্চলত জনবসতি পাতল হয়।
ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ প্ৰায় 85% লোক বাস কৰে। সাৰুৱা মাটি, সমতল ভূমি আৰু সুচল যাতায়াতৰ বাবে ইয়াত জনবসতি ঘন। বৰাক উপত্যকাত অসমৰ প্ৰায় 11% লোক বাস কৰে। 2011 চনত অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ মিটাৰত 545 জন হয়। কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য অঞ্চলত জনবসতি পাতল। তোমালোকে এইখিনি 1-2কে পইণ্ট দি যাব পাৰা, মই দিয়া নাই। লাষ্টত আছে এই অঞ্চলত অসমৰ মুঠ জনসংখ্যা প্ৰায় 3.75% লোক বাস কৰে। সাত নম্বৰ প্ৰশ্ন, 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা। ইয়াৰ প্ৰশ্নকেইটা চাবা, প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা। কেতিয়াবা কি হয়, চেম প্ৰশ্ন থাকে, চেম প্ৰশ্নটো মানে বেলেগ ধৰণে দিয়া থাকে, আনচাৰটো যে চেমে হয়। তো মই বহুত ষ্টুডেণ্ট দেখিছোঁ আনচাৰবিলাক নোৱাৰোঁ বুলি কৈ দিয়ে। সেইকাৰণে প্ৰশ্নটো তোমালোকে যিমান পাৰা একদম ভালকৈ ঠাণ্ডা মাথাত একদম লাহে ধীৰে প্ৰশ্নটো পঢ়ি চাবাচোন কি কৈছে। এতিয়া ইয়াৰ উত্তৰটো চোৱা। উত্তৰবিলাক হৈছে 4টা উত্তৰ খুজিছে ইয়াত চোৱা। প্ৰথম, 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা 1, জনসংখ্যাৰ ঘনত্ব থকা 2টা আৰু আটাইতকৈ কম জনসংখ্যা 3টা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম। 4টা প্ৰশ্ন সুধিছে এটা প্ৰশ্নতে। ইয়াৰ উত্তৰটো হ'ব আটাইতকৈ বেছি জনসংখ্যা থকা জিলা নগাঁও। 2 নম্বৰ, আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা কামৰূপ মেট্ৰ'। 3 নম্বৰ, আটাইতকৈ কম জনসংখ্যা থকা জিলা ডিমা হাছাও আৰু আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা হৈছে ডিমা হাছাও। সেইকাৰণে প্ৰশ্নবিলাক তোমালোকে ভালকৈ পঢ়িবা আৰু ভিডিঅ'টো এইটো লেশ্যনৰ কুৱেশ্যন চাবা, তোমালোকৰ 32 নে কিমানটা আছে। তো বহুতখিনি কুৱেশ্যন আনচাৰ সোমাই আছে, সেইকাৰণে মই পাৰ্ট 1 আৰু পাৰ্ট 2কে দিম। তোমালোকে পাৰ্ট 1ত এইকেইটা কুৱেশ্যন আনচাৰ পাই যাবা আৰু পাৰ্ট 2ত বেলেগকেইটা কুৱেশ্যন পাই যাবা। তো তোমালোকে এইটো ভিডিঅ' চাই নেক্সট ভিডিঅ'টো চাই ল'বা, তেতিয়া 2টা ভিডিঅ' চালে এটা লেশ্যনৰ গোটেইখিনি কুৱেশ্যন আনচাৰ আহি যাব। 7 নম্বৰ প্ৰশ্ন, 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা। ইয়াৰ প্ৰশ্নকেইটা চাবা, প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা। কেতিয়াবা কি হয়, চেম প্ৰশ্ন থাকে, চেম প্ৰশ্নটো মানে বেলেগ ধৰণে দিয়া থাকে, আনচাৰটো যে চেমে হয়। তো মই বহুত ষ্টুডেণ্ট দেখিছোঁ আনচাৰবিলাক নোৱাৰোঁ বুলি কৈ দিয়ে। সেইকাৰণে প্ৰশ্নটো তোমালোকে যিমান পাৰা একদম ভালকৈ ঠাণ্ডা মাথাত একদম লাহে ধীৰে প্ৰশ্নটো পঢ়ি চাবাচোন কি কৈছে। এতিয়া ইয়াৰ উত্তৰটো চোৱা। উত্তৰবিলাক হৈছে 4টা উত্তৰ খুজিছে ইয়াত চোৱা। প্ৰথম, 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা 1, জনসংখ্যাৰ ঘনত্ব থকা 2টা আৰু আটাইতকৈ কম জনসংখ্যা 3টা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম। 4টা প্ৰশ্ন সুধিছে এটা প্ৰশ্নতে। ইয়াৰ উত্তৰটো হ'ব আটাইতকৈ বেছি জনসংখ্যা থকা জিলা নগাঁও। 2 নম্বৰ, আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা কামৰূপ মেট্ৰ'। 3 নম্বৰ, আটাইতকৈ কম জনসংখ্যা থকা জিলা ডিমা হাছাও আৰু আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা হৈছে ডিমা হাছাও। সেইকাৰণে প্ৰশ্নবিলাক তোমালোকে ভালকৈ পঢ়িবা আৰু ভিডিঅ'টো এইটো লেশ্যনৰ কুৱেশ্যন চাবা, তোমালোকৰ 32 নে কিমানটা আছে। তো বহুতখিনি কুৱেশ্যন আনচাৰ সোমাই আছে, সেইকাৰণে মই পাৰ্ট 1 আৰু পাৰ্ট 2কে দিম। তোমালোকে পাৰ্ট 1ত এইকেইটা কুৱেশ্যন আনচাৰ পাই যাবা আৰু পাৰ্ট 2ত বেলেগকেইটা কুৱেশ্যন পাই যাবা। তো তোমালোকে এইটো ভিডিঅ' চাই নেক্সট ভিডিঅ'টো চাই ল'বা, তেতিয়া 2টা ভিডিঅ' চালে এটা লেশ্যনৰ গোটেইখিনি কুৱেশ্যন আনচাৰ আহি যাব। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব অসমৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণ 2টা।
প্ৰাকৃতিক বৃদ্ধি আৰু প্ৰব্ৰজনৰ জনসংখ্যাৰ বৃদ্ধিৰ মুখ্য কাৰণ প্ৰাকৃতিক বৃদ্ধি ক নম্বৰ প্ৰাকৃতিক বৃদ্ধি জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হ'লে জনসংখ্যা বৃদ্ধি হয় আধুনিক চিকিৎসা ব্যৱস্থাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাইছে অসমৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ সৰ্বভাৰতীয় গড়ৰ সৈতে প্ৰায় একেই প্ৰব্ৰজন লিখিব পৰা 1 নম্বৰ জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ কাৰণ ব্ৰিটিছ শাসনকালৰ পৰা অসমলৈ জনপ্ৰব্ৰজন চলি আহিছে 1947 চনৰ দেশ বিভাজনৰ পিছত বহু শৰণাৰ্থী অসমলৈ আহে লাষ্টত স্বাধীনতাৰ পিছত বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰিছে এইখিনি লিখিলে হৈ গ'ল 9 নম্বৰ প্ৰশ্ন অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সূত্ৰবোৰ একাদিক্ৰমে উল্লেখ কৰা ইয়াৰ উত্তৰ অসমৰ ভৌগোলিক অৱস্থান আৰু সাৰুৱা ভূমিৰ বাবে প্ৰাচীন কালৰ পৰা বিভিন্ন জনগোষ্ঠীৰ আগমন ঘটিছে 1 নম্বৰ অষ্ট্ৰিক জনগোষ্ঠী দক্ষিণ পূব এছিয়াৰ পৰা অসমলৈ আহিছে খাচী আৰু জয়ন্তীয়া এই জনগোষ্ঠীৰ অন্তৰ্গত 2 নম্বৰ তিব্বতীয় বৰ্মনবাসী মংগোলীয় জনগোষ্ঠী আস্থানি দিব পৰা এনেকা দিব পৰা 1 নম্বৰ মধ্য এছিয়াৰ পৰা হিমালয় অতিক্ৰম কৰি আহে বড়ো মিচিং তিৱা কছাৰী কাৰ্বি ডিমাছা নগা আদি এই সূত্ৰৰ লোক 3 নম্বৰ আৰ্য ভাষাগোষ্ঠী জনগোষ্ঠী গংগা সমভূমিৰ পৰা অসমলৈ আগমন ব্ৰাহ্মণ কায়স্থ কলিতা কয়বৰ্ত আদি এই সূত্ৰৰ লোক 4 নম্বৰ ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী 13 শতিকাত মুহাম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত প্ৰৱেশ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি স্থাপন আহোম জনগোষ্ঠীৰ আহিছে চীন ম্যানমাৰৰ পৰা আহি 1228 খ্ৰীষ্টাব্দত অসমলৈ আগমন চুকাফাৰ নেতৃত্বত উজনি অসমৰ ৰাজ্য স্থাপন 6 নম্বৰ পইণ্ট কোচ ৰাজবংশীয় জনগোষ্ঠী 1 নম্বৰ কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত পশ্চিম অসমত ৰাজ্য স্থাপন নামনি অসমলৈ ৰাজ্য বিস্তাৰ 7 নম্বৰ আছে 7 নম্বৰ ব্ৰিটিছ শাসনকালৰ প্ৰব্ৰজন বেংগল বিহাৰ উত্তৰ প্ৰদেশ আদি অঞ্চলৰ পৰা লোক অনা হয় নেপালৰ পৰা নেপালী লোক আৰু চাহ বাগিচাৰ বাবে চুট নাগপুৰৰ জনজাতি লোকক অনা হয় এইখিনি আছিলে 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটো একেটা পইণ্ট লিখি দিবা তোমালোকে যদি 6 মাৰ্কছৰ আহে লিখিব পৰা আৰু 2 মাৰ্কছ বা 3 মাৰ্কছৰ আহিলে গোটেইখিনি লিখিব নালাগে অলপ কম কেইটামান পইণ্ট কমাই দিলেও একো কথা নাই 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা ইয়াৰ উত্তৰ তোমালোকে এনেকা ফুট দি আছে যেটো নাম্বাৰ ওয়াইজ কৰিব পৰা 1 2 3 4 এনেকা 5 6 লিখি দিব পৰা হা 1 নম্বৰ হৈছে আহোমসকল মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত 2 নম্বৰ তেওঁলোকৰ মূল বাসস্থান আছিল চীনদেশ 3 নম্বৰ 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহে 4 নম্বৰ উজনি অসমৰ আহোম ৰাজ্য স্থাপন কৰে 5 নম্বৰ অসম প্ৰায় 600 বছৰ অসম শাসন কৰে অসমৰ সমাজ আৰু সাংস্কৃতিক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় বৰ্তমান উজনি আৰু মধ্য অসমৰ কেইবাটাও জিলাত আহোমসকল বাস কৰে ভিডিঅ'টো তোমালোকে কোৱেশ্চন আনসাৰ লিখাৰ কাৰণে ভিডিঅ'টো ৰখাই কেনে গোটেইখিনি আনসাৰ লিখি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰিবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাবা আৰু তোমালোকৰ জিঅ'গ্ৰাফিৰ মানে সমাজ বিজ্ঞানৰ যোনকেইটা লেচনৰ ভিডিঅ' লাগে তোমালোকে এইটো ভিডিঅ' কমেণ্ট বক্সত জনাই দিবা আৰু নেক্সট এইটো লেচনৰে যিমানখিনি কুৱেশ্যন বাকি থাকিব নেক্সট ভিডিঅ' মানে পাৰ্ট 2ত পাই যাবা কাৰণ ভিডিঅ'টো মই ইমান দীঘল নকৰোঁ 11 নম্বৰ প্ৰশ্ন আছে পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা
পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নয়নত কিদৰে সহায় কৰিছে? ইয়াৰ উত্তৰ হৈছে পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক বিকাশত সহায় কৰিছে। পথ, ৰেল, জল আৰু বিমান পৰিবহণে অঞ্চলসমূহ সংযোগ কৰিছে। গাঁও আৰু চহৰৰ মাজত যোগাযোগ উন্নত কৰিছে। কৃষি আৰু শিল্প সামগ্ৰী বজাৰলৈ নিবলৈ সুবিধা কৰিছে। ব্যৱসায় বাণিজ্য আৰু বজাৰ সম্প্ৰসাৰণত সহায় হৈছে। ৰাজ্যখনৰ আভ্যন্তৰীণ অৰ্থনীতি শক্তিশালী কৰিছে। এইকেইটা পইণ্ট লিখিলে হৈ যাব তোমালোকৰ, ঠিক আছে। 12 নম্বৰ প্ৰশ্ন চমুটোকা লিখিব দিছে। অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা। অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা হৈছে, ইয়াৰ উত্তৰ হৈছে অসমৰ এক নম্বৰ হৈছে অসমৰ জল পৰিবহণ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। পিছৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী এই ব্যৱস্থাৰ মূল আধাৰ। ব্ৰহ্মপুত্ৰৰ নাব্য দৈৰ্ঘ্য 891 কিলোমিটাৰ আৰু বৰাকৰ 121 কিলোমিটাৰ। পিছত হৈছে 1988 চনত ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 ঘোষণা কৰা হয়। 2013 চনত বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ 6 হিচাপে স্বীকৃতি দিয়া হয়। জল পৰিবহণে কম খৰচত মালবস্তু আৰু যাত্ৰী কঢ়িয়াবলৈ সহায় কৰে। পাণ্ডু, ধুবুৰী আদি নদী বন্দৰ অসমত আছে। ফেৰী আৰু জাহাজ সেৱাই অৰ্থনৈতিক উন্নতিত অৰিহণা যোগাইছে। হৈ গ'ল। এতিয়া 13 নম্বৰ প্ৰশ্ন। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ। উত্তৰ 1 নম্বৰ কাৰণ অসমৰ পাহাৰ, পৰ্বত, সমভূমি, প্লাৱনভূমি আৰু জলাশয়ে ভৰপূৰ ভিন্ন ভূ-প্ৰকৃতিৰ বাবে পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণ কৰাত অসুবিধা হয়। 2 নম্বৰ অসমৰ মাটিৰ গুণাগুণ আৰু প্ৰচুৰ বৰষুণৰ বাবে বাট, পথ সহজে ক্ষতিগ্ৰস্ত হয় আৰু মেৰামতিৰ সমস্যা হয়। 3 নম্বৰ পৰিবহণ নিৰ্মাণত আধুনিক প্ৰযুক্তি আৰু কৌশলৰ যথাযথ ব্যৱহাৰ নোহোৱা। 4 নম্বৰ সামাজিক, সাম্প্ৰদায়িক আৰু উগ্ৰপন্থী সমস্যাৰ ফলত বিনিয়োগ হ্ৰাস পায় আৰু পৰিবহণ উন্নয়ন ব্যাহত হয়। 5 নম্বৰ চৰকাৰী আঁচনিসমূহ সময়তে আৰু সঠিকভাৱে কাৰ্যকৰী নোহোৱাৰ বাবে পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সম্ভৱ নহয়। এইখিনি লিখিব পৰা 5টা পইণ্ট লিখিলে হৈ গ'ল। 14 নম্বৰ প্ৰশ্ন হৈছে সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুক সম্পদ বোলে। সম্পদ বুলিলে কি বুজায় আহি গ'ল। পিছৰ পইণ্টবিলাক প্ৰাকৃতিক উপলব্ধ বায়ু, পানী, মাটি, গছ-গছনি, খনিজ আদি সম্পদ। কিছুমান সম্পদ মানুহেও সৃষ্টি কৰে আৰু অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ। 15 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান তেল ক্ষেত্ৰসমূহ উল্লেখ কৰা। উত্তৰ অসমৰ প্ৰধান তেল ক্ষেত্ৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, হগ্ৰীজানৰ পিছত কি আছে ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, বৰহোলা, আমগুৰি।